এইটোৱে হুমায়ুন ইয়াৰে ভিতৰত আমি এটা গৈ আছোঁ ইয়াতে একচুৱেলি তেখেতৰ গোটেই ফেমিলি বাৰিড আছে এই অকল এটা জোতা পিন্ধি আছোঁ চাওক মই গৈ আছোঁ এতিয়া হুমায়ুনছ টুম্ব জাষ্ট অটো লৈ পেলাই এতিয়া উবৰ লৈ পেলাই এতিয়া হুমায়ুনছ টুম্বলৈ গৈ আছোঁ তাতে গৈ পেলাই আপোনালোকক গোটেইখিনি দেখাই আছোঁ বলক भैया वो दरगाह जो है निजामुद्दीन का वो अभी छोड़ के आ गए ना ये तो है पीछे था हाँ नहीं उधर से भी है और इधर से भी है रास्ता अच्छा इधर से मेन रास्ता इधर से तो 2 मिनट में सामने ही है इधर से जाना अच्छा ये अपना एंट्रेंस गेट और ही ताते गई पे अपना टिकेट्स काटिब पारिब एटुए है अपना एंट्रेंसटो एंट्रेंसर पर सीधा सीधे इफाले आमी भितरत गई आसो इतिया सो आमी मैं आगते प्रथमते इफाले राइट साइडे जाम राइट साइडर टुमटो आगते चाइ सो मैं এইমাত্ৰ হুমায়ুনছ টুমৰ ভিতৰত সোমাই আহিলোঁ কম্পাউণ্ডৰ ভিতৰত আপোনাৰ টিকেট কিনিবৰ কাৰণে দুটা মেথড পাব আপুনি ওৱান থ্ৰু কাৰ্ড আৰু এটা কেশ্ব থ্ৰু দি যদি আপুনি কেশ্ব থ্ৰু দি লয় 40 रुपीज पर पर्सन আৰু কাৰ্ড থ্ৰু দি পে কৰিলে 35 रुपीज ল'ব ইফালে এইটো এন্ট্ৰেন্সৰ ঈশা খান নিয়াজীৰ টুম্বলে আৰু ইয়াতে অলপ ইনফৰমেশ্যন দিয়া আছে চাওক ঈশা খান নিয়াজী সুৰি ডাইনেষ্টিৰ যোনটো কোৰ্ট আছিলে তাতে তেখেত নোবেল আছিলে আৰু এইটো যোনটো টুম্ব একচুৱেলি এইটো 2 ডেকেডছ মান আগতে বনোৱা আছিলে মেইন হুমায়ুন টুম্বৰ পৰা সো অলমোষ্ট 20 ইয়াৰ্ছ আগতে এইটো টুম্ব বনোৱা এইটোৱে হয় মেইন এন্ট্ৰেন্স গেটটো টুম্বৰ ভিতৰলৈকে এতিয়া ভিতৰলৈকে গৈ আছোঁ আমি এইটোৱে হয় ঈশা খানৰ টুম্ব এইটোৱে ভিতৰৰ অলপ দৃশ্যটো আপোনালোকক অলপ দেখাই দি আছোঁ এইটোৱে মেইন টুম্বটো অলপ মেইনটেইন কৰা নাই অলপ ডাৰ্টি হৈ আছে দেখোন দেখোন অলপ চাই লওক কেনেকুৱা আপোনালোকে ৰিয়েল লাইফত আহিলে আৰু ভালকৈ দেখা পাব এয়া চাওক এইফালে কালমাৰ আছে ওপৰত আগতে পেছেজত যাব পাৰে চাগে ভিতৰত ইমানকেইটা টুম্ব আছিলে আপোনালোকে ভাবি আছে চাগে ইমানকেইটা টুম্ব কাৰ কাৰণে কাৰণ এইটো খালি ঈশা খানৰ টুম্ব বুলিহে জানে ইয়াতে একচুৱেলি তেখেতৰ গোটেই ফেমিলি বাৰিড আছে ঠিক আছে অকল ঈশা খান নহয় চ' সেইটো কাৰণে ইমানখিনি টুম্বছ দেখিছে চ' ঈশা খানৰ সেইটো হয় টুম্বটো আৰু এইটোৱে মস্কটো দেখিছে ধুনীয়া ইছলামিক ষ্ট্ৰাকচাৰ্ছ আছে এইফালেও একে মস্ক যিহেতু ইছলামিক ষ্ট্ৰাকচাৰটো হ'বই ইমান ধুনীয়া জায়গা এটাত ফুৰিব আহিছোঁ চ' ফটোটো হ'বই লাগিব নেকি হে ফটো লাগিব ন লাগিব চ' এইটোৱে গোটেই মস্কটো চাগে পুৰণা দিনত চবে ইয়াতে বহি পেলাই প্ৰেয়াৰ্ছ কৰিছিলে মস্কত বহুত ধুনীয়া ষ্ট্ৰাকচাৰ্ছবিলাক আপুনি চাব পাৰে গোটেই ৰেড চেণ্ডষ্টোন চাওক 4:30 হৈ গ'ল এইফালে টাইম লেপছ কৰি থৈ দিছোঁ চাওক জোতাত এই অকল এটা জোতা পিন্ধি আছোঁ চাওক তাতে টাইম লেপছ কৰি থৈ দিছোঁ কাৰণ একো ট্ৰাইপড চাইপড আনা নাই তাৰপিছত এতিয়া মেইন আমি হুমায়ুনছ টুম্বত গৈ আছোঁ ইয়াতে 10 মিনিটমান ৰখি পেলাই শ্বৰ্টছ কেইটামান লৈ লওঁ তাৰপিছত যাম আমি তাতে এইটোৱে মেইন গেট হুমায়ুনছ টুম্বৰ ইয়াৰ ভিতৰৰ পৰা এন্ট্ৰেন্স লৈ পেলাই ভিতৰ চিধা চিধি হুমায়ুনছ টুম্ব আপোনালোকে চালে চাগে চ' এইফালে এইটো ৰাস্তা দি আহিব লগা হয় এইফালেদি আৰু এইটো মেইন গেট ইয়াৰে ভিতৰেদি এতিয়া গৈ আছোঁ এইটোৱে হুমায়ুনছ টুম্ব ইয়াৰে ভিতৰত আমি এতিয়া গৈ আছোঁ আৰু দিছ ইজ ইন দ্য ইষ্ট হয়নে আৰু এইফালে চিধা ৱেষ্ট সেনেকৈ এইটো মেইন বিল্ডিংটো ইষ্টত আছে আৰু মুছলিম ইছলামিক ষ্ট্ৰাকচাৰ বহুত পানী ৰাখি থৈ দিব পৰা বা বহুত ডেক'ৰেটিভ আৰু আই ডোণ্ট ন' কিবা মান্যতা থাকিব পাৰে ইছলামিক কনষ্ট্ৰাকশ্যনবিলাকত বলকচোন এতিয়া ভিতৰত যাওঁ কাৰণ এতিয়া বহুত দেৰি হৈ আছে
গোটেই ৰেড চেণ্ডষ্টোন আৰু হোৱাইট মাৰ্বল আৰু ৰেড চেণ্ডষ্টোনেদি গোটেই ষ্ট্ৰাকচাৰবিলাক বনোৱা হয় ইয়াৰে আহিব আপোনালোকে এক্সপ্ল'ৰ কৰা জেগা এইটো UNESCO ৱৰ্ল্ড হেৰিটেজত 1993ত এইটো এষ্টাব্লিছ হৈছিলে আহিব চাব পাৰে মেইন টুম্বত গৈ আছোঁ তাৰে চিৰিটো চাওক কিমান ওখ বলক বগাই গৈ যাওঁ মই এতিয়া মেইন কম্পাউণ্ডটোত আহি পাই গৈছোঁ মই এইফালৰ পৰা গেটৰ পৰা আহি পেলাই এনেকৈ ওপৰত উঠি আহিছোঁ যেনেকৈ দেখা পালে এইটো মেইন ষ্ট্ৰাকচাৰটো ইয়াৰ ভিতৰত টুম আছে ইয়াতে মেইন টুমটো আছে হুমায়ুনৰ এই গোটেই ষ্ট্ৰাকচাৰটো ইয়াতে আহি বহুত ভাল লাগি আছে বহুত মানুহো আহিছে টুৰিষ্টো আহিছে বহুত আগৰ নিচিনা নহয় ইমাজিন কৰক পুৰণা কালত ইয়াতে ৰজাহঁত আছিলে আৰু এইবিলাক গোটেই যোনবিলাক ড্ৰাই হৈ আছে এইবিলাক গোটেই পানী ফিল্ড আছিলে কি ধুনীয়া লাগিছিল চাগে নহয় এইটোহে আপোনাৰ মেইন এণ্ট্ৰেঞ্চ ইয়াৰ পৰা ভিতৰত গাৰ্ডে আমাক ভিতৰত যাব কৈ আছে এতিয়া ভিতৰত গৈ আছোঁ Like to know about this place? No, thank you. We know some. চাওক এইবিলাক গোটেই হোৱাইট মাৰ্বলছ আগৰ পুৰণি হোৱাইট মাৰ্বলছ এয়া গোটেই পাৰ্চিয়াৰ পৰা লেবাৰ্ছ আনি পেলাই বনোৱা গৈছিলে এইবিলাক গোটেই হোৱাইট মাৰ্বলছ এতিয়ালৈকে আছে কিন্তু দৰ্জাবিলাকত পেইণ্ট মাৰা আছে চাগে এইবিলাক আই ডাউট এইবিলাক জেনুইন কালাৰ যায় এইবিলাক চাগে পেইণ্ট মাৰা আছে এতিয়া বৰ্তমান মেইনটেনেঞ্চৰ কাৰণে কিন্তু এইবিলাক পেইণ্ট যেন লাগে এইবিলাক বহুত মিহি নাজানো একজেক্টলি কি হয় এইটো মেইন হুমায়ুনছ টুম এইটো টুমটো হয় হুমায়ুনৰ আৰু যিমান দৰ্জাখিনিত যায় এইবিলাক এইটো এখন আৰু সিফালে এখন গোটেই চেম্বাৰ্ছকেইটাত আৰু বেলেগ বেলেগ টুমছ আছে কাৰ টুমছ নাজানো একজেক্টলি গাৰ্ডছবিলাকৰ লগত আপুনি যদি গাৰ্ডছবিলাকক সোধে তেনেহ'লে বা গাৰ্ডছবিলাকে আপোনাক কৈও দিব ভিতৰত আহিছোঁ যিহেতু এতিয়া অলপ ফটো চটো তুলি লওঁ চব এইখিনি কৰি লওঁ আপোনালোকে ইনষ্টাত ফ'ল' কৰি ল'ব দেই এয়া হুমায়ুনছ টুম আৰু আজিৰ কাৰণে এইখিনিয়ে এতিয়া বাহিৰত গৈ আছোঁ একদম টুম্বৰ ওপৰত এইটো সোণৰ নে কি বা একজেক্টলি মই নাজানো যদি কোনোবাই জানে মোক কমেণ্ট কৰি দিব নেকি তলত অলৰাইট গাইছ চ' প্লিজ মানে হুমায়ুন টুমটো আৰু এতিয়া ধুনীয়া গল্ডেন আৱাৰ হৈ আছে 6টামান বাজি আছে বহি আছোঁ ইয়াতে মই অলপ দেৰি পিছত কিবা এটা খাব যাম তাৰপিছত ঘৰত গুচি যাম আজিৰ কাৰণে এইখিনিয়ে আৰু যোনে মোক ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব আৰু কমেণ্ট কৰি দিব আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো আজিৰ কাৰণে এইখিনিয়ে বাই বাই